আজি অলপ ওলালোঁ ধেমাজি অলপ অলিয়ে গলিয়ে অলপ ঘূৰি চাওঁ বুলি অলিয়ে গলিয়ে সিমান সোমাই পোৱা নাই সেইবাবে আজি অলপ ওলালোঁ অলপ অলিয়ে গলিয়ে অলপ ঘূৰি চাওঁ অকাই পকাই অলপ ঘূৰি মেলি আপোনালোককো যি পাওঁ তাকেই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব তেতিয়া সকলোখিনি দেখিবলৈ পাব অলিয়ে গলিয়ে গলিয়ে গৈ আছোঁ ধেমাজিত কাইলৈ আছে কিবা মিটিং আছে তাৰ বাবে মানে অলপ মেইন চাৰিআলিত অলপ নো এণ্ট্ৰি দিছে তাৰপৰা আহিব নিদিয়ে তাৰ বাবে অলপ অলিয়ে গলিয়ে অলপ সোমাই মেলি অলপ বেলেগ ৰাস্তা অলপ আহিলোঁ আৰু অলপ আপোনালোককো দেখাওঁ যি পাওঁ যি আছে তাকে দেখাই যাম আৰু অলিয়ে গলিয়ে বুলি ভাবি হুণ্ডাই আমি যাত্ৰাটো আৰম্ভ কৰিলোঁ এতিয়া গৈ আছোঁ গৈ থাকক আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে এইখিনিতে এটা কথা কৈ দিওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব এতিয়া গৈ আছোঁ অলিয়ে গলিয়ে গলিয়ে ৰাস্তা মানে কিছুমান অলপ বেয়া আছে ৰাস্তা এইখন এখন আকৌ ঠেলা এখন ক'ৰ পৰা ওলালেগৈ হস্পিটেল আছে নেকি এই ভঙা সেয়া এই আহি থাকোঁতে মানে জামে লাগি গ'ল এডোখৰতে চাওক না অলিয়ে গলিয়েও মানে জাম লাগি গৈছে আজি মানে মেইন ৰোডত নো এণ্ট্ৰি লিখা আছে তাৰ বাবে অলিয়ে গলিয়ে মানে পূৰা জাম লাগি গৈছে ৰখি যাবলগীয়া হৈছে কি হ'ব ইমান জাম এয়া চাওক না ইমান জাম হৈছে এতিয়া আমি এইফালে যাওঁগৈ আৰু অলিয়ে গ'লে অলপ মটৰ ভ্লগৰ নিচিনা হ'ল আৰু আজি ভিডিঅ'টো তেনেকৈ আপোনালোকক দেখাই যাম আৰু চাই থাকিব আহি অৱশেষত পালোহি ধেমাজি কলেজ এইখনে হৈছে ধেমাজি কলেজৰ চৌপাশ বাৰাণ্ডা এইটো হৈছে এইটো ধেমাজি কলেজৰ তাৰপিছত এইখন হৈছে ধেমাজি কলেজৰ গেটখন আৰু এয়া চৌপাশে আমি অলপ দেখাব চেষ্টা কৰিলোঁ আৰু অৱশেষত এয়া হৈছে ধেমাজি কলেজৰ মৈদাম যি 15 আগষ্টত সংঘটিত হৈছিল চনটো অলপ পাহৰিছোঁ এয়া মৈদাম চিনস্বৰূপে ৰাখি থৈছে আৰু এইবিলাক আগলৈও ৰাখিব বুলি আশা ৰাখিলোঁ অৱশেষত ফাইনেলি আহি আমি এতিয়া গৈ আছোঁ ৰেল ষ্টেচন ধেমাজিৰ ৰেল ষ্টেচন গৈ আছোঁ মুন্নাই মই ৰেল ষ্টেচন পামগৈ এতিয়া আপোনালোকে চাই থাকক ধেমাজি ৰেল ষ্টেচন যোনে দেখা নাই আজি মই দেখাম বুলি ভাবিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আহি পালোহি ৰেল ষ্টেচন এয়া হৈছে ৰেল ষ্টেচনৰ এইবিলাক টিকট কটা ঘৰ তাৰপিছত ইয়াতে বাইকখন থৈ মেলি আমি এতিয়া মুন্দাই মই যাওঁ অলপ ভিতৰলৈ সোমাই মানে ষ্টেচনলৈ তাৰপিছত এতিয়া গৈ আছোঁ চাই থাকক ভিডিঅ'টো ভিতৰলৈ সোমাব নি অৱশেষত আমি অলিয়ে গলিয়ে আহি অলপ ঘূৰি অলপ সেইটো ধেমাজিৰ ৰেল ষ্টেচনটো চাওঁ বুলি আহি গ'লোঁ আৰু আপোনালোকক অলপ দেখাওঁ বুলি আহি গ'লোঁ
আৰু আপোনালোকে যিসকলে দেখিছে তেওঁলোকেতো জানেই মানে বহু মালে ভাল মোৰ সিমান অভিজ্ঞতা নাই বা সিমান নাজানো তথাপিও অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যি পাৰোঁ তাকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ সিমান কথা বতৰা নকৰি এতিয়া আমি ওপৰলৈ অভাৰব্ৰিজৰ ওপৰলৈ আমি আগবাঢ়ি যাওঁ মন দাই মই চাই থাকক ভিডিঅ'টো আৰু মোৰ কেমেৰাৰ কোৱালিটিটো সিমান ভাল নাপাব পাৰে চাই সিমান ভাল নাপাব পাৰে তথাপিও আপোনালোকক যি পাৰোঁ তাকে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ চাই থাকিব আৰু মৰম দি যাব আগলৈ এনেদৰে ভিডিঅ' বনাব যাতে সাহস হয় তাৰ বাবে আপোনালোকে মৰম দি যাব আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু এয়া আছে ওপৰৰ পৰা চাওক ভিউটো কিমান বঢ়িয়া লাগিছে লাইটকেইটা ভাল লাগিছে দেই কেমেৰাৰ কোৱালিটিটো ভাল হোৱাহেঁতেন আৰু অলপ ভাল লাগিলে কিন্তু মোৰ সিমান ভাল নহয় তথাপিও আপোনালোকক যে দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে সেয়া মোক ধন্যবাদ দিয়ক আৰু আপোনালোকে মৰম দিয়ক আগবাঢ়ি যাবলৈ আপোনালোকে যদি মৰম দিয়ে আৰু ভাল ভাল বস্তু দেখাম ইমানতে ভিডিঅ'টো ধেমাজি ৰেল ষ্টেচনতে সমাপ্ত কৰি আজিলৈ বাই বাই টাটা দি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ